বৰ্তমান অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে ফেটিসাপৰ দৰে বিষাক্ত হৈছে লাভ জেহাদ সংগঠনটো। আজি আমাৰ বাইদেউ ভণ্টিবিলাক বাহিৰত যাবলৈ ভয় কৰা হৈছে এই লাভ জেহাদ সংগঠনটোৰ কাৰণে। চাৰিওফালে কেৱল লাভ জেহাদ লাভ জেহাদ লাভ জেহাদ এইটো নামেই আজি বৰ্তমান ছ'চিয়েল মিডিয়াৰ পৰা আপোনাৰ ইলেক্ট্ৰিক মিডিয়াৰ পৰা একদম পৰা আপোনাৰ পেপাৰলৈকে চাৰিওফালে লাভ জেহাদ লাভ জেহাদ। প্ৰথম আপুনি আজি যদি ৰাতিপুৱাই আপোনাৰ বাতৰি কাকতখন লৈ আপুনি প্ৰথম শিৰোনামা দখল কৰিছে তাতে লাভ জেহাদৰ এই কথাটো এই শব্দটোই। আচলতে এই লাভ জেহাদ সংগঠনটো কি সকলোৰে মাজত প্ৰশ্ন হয়। লাভ জেহাদ হৈছে এটা ইছলামিক সংগঠন। এই ইছলামিক সংগঠনটোৰ কাৰণ কি যে ছোৱালীবিলাকক ভাল পাব আৰু মুছলিম বনাব। ইহঁতৰ উদ্দেশ্য হৈছে আমাৰ ছোৱালীবোৰক প্ৰেমৰ জালত পেলাই কেনেকে ইছলাম কৰিব পাৰে তাৰে উদ্দেশ্য সিহঁতৰ লাভ জেহাদ। এই লাভ জেহাদ সংগঠনটোক পুৰা পাকিস্তানৰ পৰা সহায় কৰি আছে। সেইকাৰণে বৰ্তমান আমাৰ অসম তথা ভাৰতবৰ্ষত বহুত পপুলাৰিটি শব্দ হৈছে লাভ জেহাদ। আমাৰ ভণ্টি বাইদেউসকলক সিহঁতে হিন্দুৰ ল'ৰাৰ নাম দি প্ৰথমতে প্ৰেমৰ জালত পেলায় আৰু পিছত সিহঁতে ভাল পোৱাৰ লগে লগে টকা পইচা বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে আৰু লগালগ সিহঁতে ছেক্সুৱেল ভিডিঅ' কৰিব, ফটো মাৰিব। আৰু এদিন নহয় এদিনতো আপুনি গমেই পাব ন সি যি মুছলমান ল'ৰা। আৰু সি মুছলমান ল'ৰা বুলি গম পালে আপুনি তাৰ পৰা আঁতৰি আহিব, মানে আমাৰ ভণ্টি বাইদেউসকল আঁতৰি আহিব। আৰু আঁতৰি আহিলে সি সেই ছেক্সুৱেল ভিডিঅ'বিলাক লগ কৰি মাতিব বা হোৱাটছএপত দিব, বোলে তোৰ চা ভিডিঅ' এইটো ফটো, তই যদি মোক ভাল নোপোৱা মোৰ লগত যদি বিয়া নোহোৱা তোৰ এই ফটো মই ছ'চিয়েলত আপডেট দিম। তেনেকুৱা কৰে আৰু তাৰে পিছত তেনেকুৱা ব্লেকমেইল কৰাৰ পিছত আমাৰ ছোৱালীজনী তাৰ কথা শুনিব লগা বাধ্য হয়, নহ'লে ঘৰৰ সন্মান যাব। এই পইণ্টটোৱেদি লাভ জেহাদ বৰ্তমান বহুত ফেমাছ হৈ গৈছে, বহুত আগবাঢ়ি গৈছে, বহুত ছোৱালী লৈ গৈছে। আৰু এতিয়া এই লাভ জেহাদে আমাৰ বোৱাৰীবোৰকো ধৰিছে নিবলৈ। আমাৰ যিবিলাক ঘৰৰ বোৱাৰী আছে বোৱাৰীবিলাকে সকলোৱে আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ ইউজ কৰে, হোৱাটছএপ ইউজ কৰে। আৰু এই ছ'চিয়েল মাধ্যমেদি লাভ জেহাদে হায়েষ্ট পইণ্ট হৈছে সিহঁতৰ ট্ৰাইনিং পইণ্ট হৈছে ছ'চিয়েল মাধ্যমৰ কাৰণে। কাৰণ ছ'চিয়েলত আপোনাৰ কি একোতো চব ভুৱা, ছ'চিয়েলটো ভুৱা। কাৰ নাম কোনে দিব, কাৰ ঘৰ ক'ত দিব, কাৰ ৰিলিজন হিন্দু মুছলিম যোনে যি পায় সেই লিখিব পাৰে। সেইবাবে আপুনি ভাবিব ইয়াতো হিন্দু আছে দিয়া, মোক হিন্দু বুলি একচেপ্ট কৰিলে, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে, মেছেজ কৰিলে, লাইক কমেণ্ট কৰিলে, আপুনিতো ভালে পাব ন। আপোনাৰ ফটো প্ৰত্যেকটা ফটোত কমেণ্ট মাৰিব, সিহঁতেতো কমেণ্ট মাৰিবই চাই থাকে, সিহঁতে কমেণ্ট মাৰিবই। তাৰে পিছত তেনেকৈ আমাৰ আজিকালি বোৱাৰী ছোৱালী সকলোকে লৈ যাই আছে লাভ জেহাদে। আমাৰ এই লাভ জেহাদৰ কাৰণে বহুত ছোৱালী আত্মহত্যা কৰিব লগা হৈছে। আজি সিজুবাৰী, গণেশগুৰি, গুৱাহাটী আপুনি যদি ঘূৰে, যিবিলাক দেহ ব্যৱসায় কৰা মাইকী আছে সিহঁতক যদি আপুনি সোধে সিহঁতে ক'ব যে আমি মুছলমানৰ লগত আহিছিলোঁ আৰু মুছলমানৰ লগত আহাৰ আজি এই পাপৰ শাস্তি নিজৰ দেহ ব্যৱসায় কৰি খাব লগা হৈছে আৰু মুছলমানক খুৱাব লগা হৈছে। লাভ জেহাদৰ এইটো মই নিজে প্ৰেক্টিকেল পোৱা, মই লগ ধৰিছিলোঁ। এনেকে সুধিছিলোঁ কিহৰ কাৰণে এনেকুৱা কৰি আছে আপোনালোকে, তেতিয়া কৈছে যে এই আমাৰ মুছলিমৰ লগত অহা পাপৰ শাস্তি, ইয়াত আমি খণ্ডন কৰি আছো। একো কোনো ভাল পোৱা নাই। সিহঁতে যদি ভাল পায় মুছলিম ল'ৰাৰ নাম দিব এৰি কিনে সিহঁতে কিয় হিন্দু ল'ৰাৰ নাম দিয়ে। সিহঁতে মুছলিম ল'ৰা বুলি প্ৰথমতে ক'ব লাগিছিল, কিয় আপোনাক প্ৰথমতে হিন্দু ল'ৰাৰ নাম কৈ প্ৰেমৰ জালত পেলায়। সেইবাবে কৈছো এইখন সিহঁতৰ এটা বহুত ডাঙৰ ষড়যন্ত্ৰ। অসম আৰু ভাৰতখনত কেনেকৈ সিহঁতে পাকিস্তানৰ পতাকা উৰাব পাৰে, পাকিস্তানৰ জয় ধ্বনি দিব পাৰে, ভাৰতখন হিন্দু ৰাষ্ট্ৰৰ পৰা কেনেকৈ পাকিস্তানৰ কবলত নিব পাৰে, ইছলামিক ৰাষ্ট্ৰ বনাব পাৰে, সেই উদ্দেশ্যত এই লাভ জেহাদ সংগঠনটোৰ সৃষ্টি হৈছে। প্ৰেমৰ নামত চক্ৰান্তি কৰি হিন্দু যুৱতীবিলাকক যদি সিহঁতে তেওঁলোকৰ ধৰ্ম গ্ৰহণ কৰিব দিব লগা কৰে, তাৰে পিছত আপুনি হিন্দু ছোৱালীখিনি মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ পিছতনো কি থাকিল? মাৰ শক্তি নাথাকিলে কি থাকিল? আজি আপুনি দুৰ্গা মাতাৰ পৰা চাই আহক,
কালিমাৰ পৰা চাই হওক 5000 বছৰ আগত উভতি যাওক যে মাৰ শক্তি থাকিলে কোনোদিন শেষ কৰিব নোৱাৰে আৰু সেই কাৰণে এই ইছলামে মাৰ শক্তি ধ্বংস কৰাৰ কাৰণে এই লাভ জাহাদ সৃষ্টি কৰিছে সেইকাৰণে মই আজি কৈছো লাভ জাহাদৰ সকলে বিৰোধিতা কৰক সকলো হিন্দুৰ ছোৱালীয়ে মুছলিম ফ্ৰেণ্ডশ্বিপৰ পৰা দূৰত আহক মুছলিমৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰিব কাৰণ সিহঁতৰ এটাই উদ্দেশ্য কেনেকৈ গোটেই বিশ্বখন ইছলামিক ৰাষ্ট্ৰ কৰিব পাৰে কেনেকৈ গোটেই বিশ্বত ইছলামৰ পতাকা উৰাব পাৰে ইছলামৰ এইটোৱে উদ্দেশ্য বেলেগ একো নাই সেয়েহে আপোনালোকে যদি কোনোবাই এনেকে আপোনালোকক ব্লেকমেইল কৰে প্ৰথমতে হিন্দু ল'ৰা বুলি ক'লে ভাল পায় প্ৰেম সকলে কৰে ভগৱান শ্ৰীকৃষ্ণই প্ৰেম কৰিছিলে শিৱ শংকৰ শিৱবায়ু প্ৰেম কৰিছিলে সেইবাবে সকলে প্ৰেম কৰে যদি প্ৰেমৰ নামত সিহঁতে হিন্দুৰ নাম দি কিনে পিছত মুছলিম ল'ৰা বুলি গম পোৱা তোমাক যদি কোনোবাই যদি ব্লেকমেইল কৰে তোমালোকক তেতিয়াহ'লে আইনৰ ব্যৱস্থা লোৱা আৰক্ষী বা আইনৰ আদালতত তোমালোকে যোৱা তাত এৰে বিষয়ে আলোচনা কৰা কেনেকৈ তুমি লাভ জাহাদৰ পৰা বাচিব পৰা আৰু বৰ্তমান লাভ জাহাদে বহুত টকা পইচা ঢালি দিয়ে এইবিলাক সকলো পাকিস্তানৰ পৰা আহে ইছলামিক দেশৰ পৰা আহে সিহঁতৰ নানানটা ধৰণৰ টকা আহে প্ৰলোভন দিয়ে গাড়ী মটৰ সব দেখাব তোমাক তুমি প্ৰলোভন এজন হিন্দু ল'ৰাকতো ভাল নোপোৱাই গাড়ী থাকিলে সি মুছলিম নে কি চাবা তুমি আজিকালি সেই হৈছে টকা পইচা সকলো বস্তু নহয় পিছত দেহ ব্যৱসায় কৰি যাতে হিন্দুৰ ছোৱালী মুছলমান ল'ৰা খুৱাব নোৱাৰে তাৰে বাবে মই দিছো আজি ভিডিঅ'টো সেইবাবে কৈছো লাভ জাহাদৰ পৰা সকলোৱে মুক্ত হোৱা আৰু বৰ্তমান সকলোৱে পাইছা যে চাৰিওফালে ধৰ্ষণ কোনো হিন্দু মানুহে ধৰ্ষণ কৰিব পৰা নাই বৰ্তমান 100% মুছলিম ল'ৰাবিলাকে মুছলিম মানুহে কৰি আছে কাৰণ সিহঁতৰ ধৰ্মত নাৰী কলংক বুলি কৈছে কেইদিনমান আগত ছ'চিয়েল এটা মল্লাই কৈছে ভাইৰেল হৈছে যে নাৰী কলংক কিন্তু হিন্দু ধৰ্মৰ মতে নাৰী মা নাৰী দেৱী মাৰ দৰে হিন্দু ধৰ্মত নাৰীক উচ্চ স্থান দিছে আৰু মুছলমানে কলংক বুলি কৈছে মুছলমানে নাৰীক মানুহ বনোৱা মানুহ আৱিষ্কাৰ কৰা যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে সেক্সৰ বাবে ব্যৱহাৰ কৰে কিন্তু আমাৰ হিন্দু ধৰ্মত নাৰীক মাৰ দৰে ৰাখে বুকু চমচমাই যোৱা এটা দৃশ্য লাভ জাহাদৰ ভয়ংকৰ ছবি প্রথমে প্রেম বিবাহ হ্যাঁ তোর কি কাম করছিস নি করছি হ্যাঁ করছি হ্যাঁ করছি হ্যাঁ আর ভয় ভক্তিৰে পিছত ধৰ্মান্তৰকৰণ আমি হিন্দু থেকে আমি হিন্দু থেকে মুসলমান হলাম মুসলমান দে সুন্দরকে মাথা কাপড় দে সুন্দরকে আসতে না এর কাছে দাওয়াত দি মাঙ্গো কালে করব না ইচ্ছা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী হিন্দু যুৱতীক ইছলাম ধৰ্মলৈ বলপূৰ্বক ধৰ্মান্তৰকৰণৰ এই শিহৰণকাৰী দৃশ্য আল্লাহর পছন্দ করলাম আল্লাহ পছন্দ করি কার উপরে ফাটাইতে না এই রোগীর কাছে